বন্ধুসকল, আপোনালোকে যদি PM কিষাণ মানধন যোজনাৰ এপ্লিকেশ্যন কৰিব বিচাৰে, নিজৰ মোবাইলেদি কৰিব পাৰিব। এপ্লিকেশ্যনখন কেনেকৈ কৰিব আজিৰ এইটো ভিডিঅ'ত মই সম্পূৰ্ণভাৱে দেখাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভ কৰোঁ। প্ৰথমতে মোবাইলখনৰ ব্ৰাউজাৰ ওপেন কৰি ইয়াতে লিখিব লাগিব মানধন যোজনা, লিখি কিনে সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত ইয়াতে মানধন যোনটো আহিছে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে ক্লিক হিয়াৰ টু এপ্লিকেশ্যন ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে সেলফ ৰেজিষ্ট্ৰেশ্যন যেটো আছে তাতে ক্লিক কৰিব লাগিব। তাত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো এন্ট্ৰি কৰিব লাগিব। মোবাইল নাম্বাৰ এন্ট্ৰি কৰাৰ পিছত প্ৰচিডত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ যেটো নাম আছে সেই নামটো তাতে এন্ট্ৰি কৰিব লাগিব। এন্ট্ৰি কৰাৰ পিছত এই ক্যাপচাটো ইয়াতে দিব লাগিব। গেট OTP ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এটা OTP আহিব। এই OTP টো ইয়াতে বহাব লাগিব। বহাই কেনে প্ৰচিডত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকে পেজ খোল খাব। ইয়াতে 3 ডট দেখাই দিছে, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনৰোলমেন্টত ক্লিক কৰিব লাগিব। তাৰ পিছত PM কিষাণ মানধন যোজনা তলত যেটো অপচন হেতু ইয়াতে আছে, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যন যেটো ফৰ্ম হেতু ওলাই যাব। তাৰ পিছত ইয়াতে আপোনাৰ যেটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো ইয়াতে এন্ট্ৰি কৰিব লাগিব। এন্ট্ৰি কৰাৰ পিছত ইটো বক্সত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ যেটো আধাৰ নেম আছে, আধাৰ নেম যেটো আছে সেই নামটো ইয়াতে এন্ট্ৰি কৰিব লাগিব। তাৰ পিছত আপোনাৰ যেটো বয়স সেই বয়সটো ইয়াতে দিব লাগিব। তাৰ পিছত আপুনি যদি পুৰুষ হয় তেনেহলে পুৰুষত ক্লিক কৰিব, নাইবা আপুনি যদি মহিলা হয় মহিলাত ক্লিক কৰিব। আৰু তাৰ পিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো এন্ট্ৰি কৰিব লাগিব। জিমেইলটো বাধ্যতামূলক নহয়, দিব নালাগে। তাৰ পিছত ষ্টেটখন সিলেক্ট কৰিব লাগিব। তাৰ পিছত আপোনাৰ যেটো জিলা হয় সেই জিলাখন সিলেক্ট কৰিব লাগিব। তাৰ পিছত আপোনাৰ যেটো সাব ডিভিজন আছে সেই সাব ডিভিজনখন সিলেক্ট কৰিব লাগিব। তাৰ পিছত আপোনাৰ যেটো গাঁও সেই গাঁওখন ইয়াতে সিলেক্ট কৰিব লাগিব। তাৰ পিছত আপোনাৰ এৰিয়া কোড যেটো আছে আৰু পিন কোড হেতু ইয়াতে এন্ট্ৰি কৰিব লাগিব। তাৰ পিছত আপোনাৰ যেটো কাষ্ট হেতু সিলেক্ট কৰিব লাগিব। তাৰ পিছত আপুনি কোন ধৰণৰ ফাৰ্মাৰ হয় হেতু সিলেক্ট কৰি ইয়াতে ক্লিক কৰি সাবমিট কৰিব লাগিব। সাবমিট কৰাৰ পিছত ইয়াতে আপোনাৰ IFSC কোডটো এন্ট্ৰি কৰিব। IFSC কোডটো এন্ট্ৰি কৰাৰ পিছত আপোনাৰ বেংক ডিটেইলছটো ইয়াতে অটোমেটিকলি আহিব। তাৰ পিছত আপোনাৰ যেটো একাউন্ট হোল্ডাৰ নেম আছে সেই নেমটো ইয়াতে এন্ট্ৰি কৰিব লাগিব। তাৰ পিছত আপোনাৰ যেটো একাউন্ট হেতু সেভিং একাউন্ট না কারেন্ট একাউন্ট হেতু সিলেক্ট কৰিব লাগিব। তাৰ পিছত ইয়াতে আপোনাৰ একাউন্ট নাম্বাৰটো দিব লাগিব। মই মোৰ একাউন্ট নাম্বাৰটো ইয়াতে এন্ট্ৰি কৰি আছো। তাৰ পিছত ইয়াতে আপোনাৰ কনফাৰ্ম একাউন্ট নাম্বাৰটো আকৌ দিব লাগিব ইয়াতে।
তাৰপিছত আপোনাৰ যেটো নমিনি ডিটেইলছ নমিনিটো আপুনি দিব লাগিব ইয়াতে আপোনাৰ স্পন নামটো দিব লাগিব মই মোৰ স্পন নামটো এন্ট্ৰি কৰি আছো ইয়াতে আপোনাৰ যেটো নমিনি নাম আছে সেই নমিনি নামটো ইয়াতে আপোনাৰ দিব লাগিব তাৰপিছত আপোনাৰ নমিনিটো কি হয় ফাদাৰ মাদাৰ ব্ৰাদাৰ ওয়াইফ কি হয় হেতু আপুনি সিলেক্ট কৰিব মই যেহেতু মোৰটো মই সিলেক্ট কৰিছো তাৰপিছত আপোনাৰ নমিনি ডেট অফ বাৰ্থ দিব লাগিব ইয়াতে আপোনাৰ গাৰ্জেন যেটো আছে গাৰ্জেন নামটো ইয়াতে দিব লাগিব তাৰপিছত আপোনাৰ মান্থলি যেটো হেতু মই সিলেক্ট কৰিছো ইয়াৰলিও আছে ইয়াতে তাৰপিছত ইয়াতে ক্লিক কৰি সাবমিট এন্ড প্ৰসিডত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনাৰ এটো প্ৰিন্ট অপচন আহিব প্ৰিন্ট অপচনত আপুনি প্ৰিন্ট মাৰি ৰাখিব লাগিব ডকুমেন্টটো ৰাখি কেনে আপোনাৰ চুইচ ফাইলত ক্লিক কৰি এই ডকুমেন্টটো তাতে দিব লাগিব মই দি আছো সিলেক্ট কৰি ব্ৰাউজাৰ ওপেন কৰি দি আছো ইয়াতে আহিছে তাৰপিছত সাবমিট কৰিব লাগিব ইয়াতে সাবমিট অপচনত ক্লিক কৰিব লাগিব তলফালে হওক তাৰপিছত আপলোড ডকুমেন্টছ যেটো আছে ডাউনলোড ইয়াতে ক্লিক কৰি ডাউনলোড কৰি ৰাখিব লাগিব তলফালে কেনে ইয়াতে পিএম কিষাণ মানধন যোজনা যেটো আইডেন্টিফাই হেতু ইয়াতে দেখাই আছে দেখাই দিব যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ সো মাচ